থানাৰ পৰা ফোন আহিছিলে সেইজনলৈ। কোন থানাৰ পৰা ফোন আহিছিলে? সোণাৰী চাপি। আজি নদীত মানে ধৰি লওক কাৰেণ্ট দি পেলাই তেওঁলোকে মাছ মাৰে সদায়। এতিয়া নহয়, অন্ততঃ প্ৰায় আজি 1.5 বছৰমানৰ পৰা মাৰি আছে একেৰাহে। সোণাৰী চাপৰি আউটপোষ্টৰ লগত যোগাযোগ কৰিলে, কিন্তু সোণাৰী চাপৰি আউটপোষ্ট এটা ধৰি লওক তেনেকৈ আমাক সহায় নকৰে। তেখেতলোকৰ অলপ গাঁওখনতে যিখন চাৰিকে নদী, এই নদীখন এটা বহুত কিছুমান মানে শক্তিয়ে ইয়াত ব্যৱসায় চিষ্টেমে ব্যৱহাৰ কৰে। কাৰেণ্টৰ শ্বৰ্ট দি পিনি মাছটো মাৰে তেখেতলোকে, মাৰি পিনি তেখেতলোকে মাছটো অচেতন কৰি তেখেতলোকে নাৱত ভৰাই বিক্ৰী কৰে। তেখেতলোকে এইটো এটা অত্যন্ত মাৰাত্মক বিষয়, যে বিষয়টো লৈ পিনি যেনেধৰণৰ প্ৰশাসনে তৎপৰতাৰে মানে হস্তক্ষেপ কৰিব লাগিছিলে বা দোষীক কৰায়ত্ব কৰিব লাগিছিলে, সেইটো বিষয়ে কিন্তু আমি দেখা নাই। আমি বহু দিনৰ পৰা দেখি আহিছে ব্যৱসায়টো চাৰিকে নদীত কৰি আহিছে, বিলবিলাকতো কৰে, নদীখনতো কৰে। আৰু যিজন ব্যক্তি কৰে মুখ্য এজনেই ব্যক্তি, মুখ্য হিচাপে যদি চাবলৈ যোৱা হয়, তেখেতৰ লগত 2-এজন সাংগু পাংগু লৈ লওঁ লগত। আৰু কথা হ'ল আজি আমাৰ উৎপন বজাৰৰ পৰা তেখেতলোকে মাছ ধৰি আছিলে, আৰু মাছ ধৰি থকা পিছৰ পৰা আমি সকলোৱে খবৰ পালোঁ। খবৰ পাই পিনি আমি ততাতৈয়াকৈ মই ঢকুৱাখানা মহকুমা প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ, ঢকুৱাখানা আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ। আৰু তেখেতলোকৰ লগত যোগাযোগ যিহেতু কৰিছোঁ, তেখেতলোক যিহেতু আঁতৰ হয়, আৰু তেখেতলোকে আমাক সন্মান সহকাৰে যথেষ্ট আমাক সহযোগ কৰিছে। কিন্তু অত্যন্ত দুখৰ বিষয় যে আমাৰ সোণাৰী চাপৰি আৰক্ষী পোষ্টৰ যিজন আৰক্ষী বিষয়া IC, তেখেতৰ কণ্টেক্ট নাম্বাৰটো ঢকুৱাখানা আৰক্ষী প্ৰশাসনৰ পৰা যেতিয়া মোক SMS কৰি দিছিলে, মই তেখেতক কল কৰিছিলোঁ। আৰু কল কৰাৰ পিছত তেখেতক মই কথাখিনি বিৱৰণ দিবলৈ যাব পৰাই নাই। তেখেতলোকে মোক কৈছে যে আপুনি ইমিডিয়েট থানাত আহক। আৰু মই ভাবিছোঁ যে থানাত নিশ্চয় তেখেতে মাতিছে আমাৰ পৰা গোটেই ডিটেইলছ কথাখিনি জানিবৰ কাৰণে। থানাত গৈ পাছত তেখেতে বহক। তেখেতৰ কোনো ধৰণৰ তাৰমানে এই ঘটনাটোৰ লগত 1% তেখেতলোকৰ কোনো মানে গুৰুত্ব নাই। আহি পিনি মই ঢকুৱাখানা মহকুমাৰ মানে আমাৰ SDO চিভিল ছাৰৰ লগত মই যোগাযোগ কৰিলোঁ, আৰু মীন বিভাগৰ SDO ছাৰৰ লগত যোগাযোগ কৰিছোঁ। তেখেতলোকে অত্যন্ত আমাৰ সহযোগিতা কৰিছে, আৰু সহযোগিতা কৰাৰ ক্ষেত্ৰত আমি লাষ্টত আমি গাঁৱৰ যুৱকসকলে লাগি সেই 2-3জন মানুহ আছিল, আমি 2জনক আমি তাতে কৰায়ত্ব কৰিছিলোঁ। আৰু 2জনক কৰায়ত্ব কৰিবলৈ যাওঁতেও তেখেতলোকে ওলোটাই এই যিকেইজনে ধৰিবলৈ গৈছে তেখেতলোকৰ পচাৰে ঘূৰাই মাৰিবলৈ লৈছে। আৰু মাৰিবলৈ লোৱাৰ পিছত আমি খেদা কৰাৰ পিছত এজন পলালে, আৰু এজন তাতে থাকি গ'ল। তাতে আমি অলপ মাছো ধৰা হৈছে, আৰু এডাল পচাৰ আমি তাত জব্দ কৰা হৈছে। আৰু যিটো তেখেতলোকৰ মেচিনৰ সঁজুলি আছিলে, মেচিনৰ সঁজুলিটো ইতিমধ্যে লৈ যোৱা হ'ল তেখেতলোকে, বা ক'ৰবাত লুকুৱাই ৰাখিছে। কিন্তু অত্যন্ত দুখৰ বিষয় যে এই বিষয়টোৰ লগত সোণাৰী চাপৰি আৰক্ষী প্ৰশাসন জড়িত আছে নেকি, আমাৰ এইটো সন্দেহ উপজিছে। আমি সাধাৰণ গাঁৱলীয়া যুৱক হিচাপে আমি এটা ধৰিছোঁ যে আমি বাৰম্বাৰ এই গাঁওখনৰ লগত সোণাৰী চাপৰি আৰক্ষী প্ৰশাসন কিয় জড়িত হৈ পৰে। মাদক জাতীয় বস্তু বিক্ৰী কৰাৰ ক্ষেত্ৰত সোণাৰী চাপৰি আৰক্ষী প্ৰশাসন আহিব, তাত জড়িত থাকিব। আজি কিছুমান এটা আমি খেদা কৰা কৰি থকা সময়ত সোণাৰী চাপৰি আৰক্ষী প্ৰশাসনে ফোন কৰিছে তেখেতক, কাৰণ তেখেতলোকৰ কণ্টেক্ট নাম্বাৰ আমাক বিচাৰিছে। আমি যেতিয়া অভিযোগ দিবলৈ গৈছোঁ, তেখেতলোকে চোৰৰ নাম্বাৰটো, ডকাইতৰ নাম্বাৰটো আমাক বিচাৰিছে, নাম্বাৰটো দিয়া, নাম কি, নামটো দিয়া। আৰে এজন চোৰ ডকাইতৰ নাম্বাৰটো আমাৰ হাতত থাকিব নেকি? সেই ক্ৰিমিনেলজনৰ নাম্বাৰটো প্ৰশাসনে কিয় বিচাৰিব লাগে? আৰু বিচৰাৰ পিছত আমি যেতিয়া ধৰিছোঁ, কৰায়ত্ব কৰিছোঁ, তেখেতলোকে আজি নিজেই আপোনাৰ চকুৰ আগত এতিয়া ঘোষণা কৰিছে, প্ৰকাশ কৰিছে যে তেখেতলোকে সোণাৰী চাপৰি আৰক্ষী প্ৰশাসনে ফোন কৰিছিলে, সোণাৰী চাপৰি আৰক্ষী প্ৰশাসনে তেখেতলোকক মাতিছিলে। আৰু আমি এতিয়া ৰাইজে ধৰিছোঁ, ধৰি পিনি তেখেতলোকক ৰাখিছোঁ, ৰাখি পিনি আমি সকলো কিন্তু তেখেতলোকক সোধ-পোছ কৰি পিনি আমি ঢকুৱাখানা আৰক্ষী প্ৰশাসন আৰু মীন বিভাগৰ বিশেষকৈ SDO ছাৰকো ধন্যবাদ জনাইছোঁ। আমাৰ ঢকুৱাখানা মহকুমা SDO চিভিল ছাৰকো আমি ধন্যবাদ জনাইছোঁ। তেখেতলোকৰ যোগেদি তেখেতলোকক এতিয়া কৰায়ত্ব কৰি ঢকুৱাখানা আৰক্ষী প্ৰশাসনে লৈ গৈছে। ঘটনা নহওক, কাৰণে মীন বিভাগৰ এটা ডাঙৰ বিয়াগুম বিভাগ, আৰু সেই বিভাগটোৰ লগত বহু মানুহ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। আৰু যিটো সাধাৰণ যেনেকৈ খালত, ক'ৰবাত বিলত বা নদীত এনেকৈ ধৰণে মাছ কোনোবাই ধৰিছে, মাৰি খাইছে, তো তাত আমাৰ ক'বলগীয়া নাই। কিন্তু বিদ্যুতৰ কোনো ব্যৱস্থা কৰি পিনে শ্বৰ্ট কৰি পিনি মাছক মাৰাটো সেইটো অত্যন্ত অন্যায়, আৰু সেই ক্ষেত্ৰত আৰু ভৱিষ্যতে নহওক বুলি মই আশা ৰাখিছোঁ। আৰু আমি ৰাইজৰ ফালৰ পৰা আমি প্ৰশাসনকো সজাগ হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰবীন বৰ্মন, বাৰ পৰা ঘৰ খিয়াৰ লগত আৰু প্ৰদীপ বৰুৱাৰ লগত। খিয়াত বৰুৱা আৰু প্ৰদীপ বৰুৱা। কিমান সময় মাছ মাৰিছিলে? 1.5 ঘণ্টা মেচিনে ধৰিছিলে, বেটেৰী ফিটিং কৰি শ্বৰ্ট দি ধৰা হৈছিলে 1.5 ঘণ্টামান। পুলিচে ফোন কৰিছিলে নেকি এইটো? হয়, থানাৰ পৰা ফোন আহিছিলে সেইজনলৈ। কোন থানাৰ পৰা ফোন আহিছিলে? সোণাৰী চাপি।